অগ্নিগড় আহি কেনে বঢ়িয়া 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 ইমান ভাল লাগে মানে অগ্নিগড় চাই পেলাই মানে দেখা নাছিলোঁ গাইস আমিতো অগ্নিগড় চালোৱে এতিয়া আমি মহাভৈৰৱ যাম আৰু পাগলা খানা যাম পাগলা আমি পাগলা পাগলা কোনি আজি যাই আছো তেজপুৰ ক'ত যাবা তেজপুৰ তো গাইস আমি পালো ওদালগুৰি আৰু কিমান টাইম লাগে আমাক তাতে যাই পেলাই দেখাই আছো তো গাইস সব কলে হুমৰা দলং আৰু এটা মাছ মাৰি আছে গাইস সব আমি ধ্যান যাই আছো কলে হুমৰা দলঙৰ ওপৰত এই বিপ্লৱ আৰু বাবু এখনি জি উখা ওই বুঝাবা না রাখা মানে কি কম সব ये इटू की मंदिर और बोले मीनाक्षी मंदिर इटू मीनाक्षी मंदिर और एखन बम गाड़ी सब ओडी एक बार चाइ जाओ ओडी ओडी এটা আর ভাই এটা কথা ওডি লবা না থার মই থার লম কিয় নিখন গাড়ি পুরা ফরওয়ার্ড কর না আর ওইভাবে কোনটা ফাসিলেও মোটামুটি উঠি যায় ওই বস থার গাড়িটা মানে চলাই এটা লেভেল চলে হইছে ক্রিমিনাল লাগে চলে হইছে না মই থার লম লবি মানে লমে আর তো গাইস এতিয়া আমি যাই আছো অগ্নিগড় অগ্নিগড়ত যাই আমি দেখাই আছো আপোনালোকক হাই গাইস আসাম দেশি ব্লগার চ্যানেলটা আপোনালোকে সাবস্ক্রাইব কৰিব যদি ভাল লাগে লাইক কমেন্ট শেয়ার আৰু লগতে সাবস্ক্রাইব টু মেন সাবস্ক্রাইব টু বল কিবা কৰি যারা এই ভিডিও বনাইছে জানতো কি আসাম দেশি ব্লগার একবার জোরে সাবস্ক্রাইব টু মেন জোরে আমি এবাৰ তেজপুৰ আইছো লাগি গাইস ও গাইস তো একবার জোরে কোন নাম দিও গাইস এটা হাল্লা কৰি দিও গাইস মানে একবার হাল্লা কৰি বিজবে গান বাজে না গাইস চ্যানেল সাবস্ক্রাইব করবি না কাই কাই করবি হাত দাও করবি না করিম গোটে কেটে করবি ইভালে নকরে কি জান মোর সব আমারে সাপোর্টারে দে আর গাইস দে আর তো গাইস আমি অগ্নিগড় পালো আর উপরে দুসপা আছে এই ফেললে ঘুমাব লাগব তো গাইস চাওক আমাৰ 30 টাকাৰ টিকেট লৈছে এখন এই 30 টাকা এই 30 টাকা লৈছে আৰু চিৰিও দিলা আৰু এটা মোটামুটি এই ইন্দে কৈছে হাই দিবি দে হাই দে দি হাই দি হাই যাও বলো যাও আগত সো রেডি করবা নালগে এইখান উঠা এইখান কিবা লাগছে এখন এনকে অলপ টাইম দাও কিবা সিরিজ স্ক্রিনশট মারি লব পরে রাখবো তো গাইস দেখি কি আছে সবার টিকেট লইছে এখন 30 টাকা করে গাড়ির পার্কিং লাগে আমি কলো আমি স্টুডেন্ট বলি তথাপি নাই রেহাই লাইলো যে কি কবা তুমি ক্যামেরার এক্সট্রা কে লাগে একজনের 30 টাকা আপা ওই ওহো কে নজারা কি মজা ভিউ চাও আর এইটা চাও হে উৎপাদন দৌৰ উৎপাদ নাচাগে আহি পেলাই উৎপাদ হলে আর ফালে মজা ভিউ দেখা হব তো গাইছে এইটো দেখছি না এইটো যাইছো আমি তো সুমনে যাব সুমন মই এইটো কি সুমন এইটো সেই না কি কয় এইটো পইচাৰ বলে কিবা
পইচা দিয়া ওপৰত থাকে যিয়ে নহওক আৰু এইটো কিবা চিত্ৰলেখা নে কি বোলে এইটো কিবা এটা নাম আছে এই মজা ভিউ দেখিকে আৰু এইফালে তলতে নেন আমি হয় দিছিলো ইফালে আৰু ওপৰত যাওঁ আমি গাছৰ খুঁটা নহয় গাছৰ খুঁটাতে দিব নেকি সাঁতুৰি পেলাই ছাৰ মানে এটা কি জানলে কবিতা ইয়াৰ ভিতৰত নোসোমাবা তাত দুনিয়াৰ মূৰ্তি লেখা থাকে আৰু এইকেইটা বেঙৰ চাটা দিব না কি খাব লাগব এইটো চি লেভেলৰ বিন্দিয়া ৰে বিন্দিয়া এইকেইটা কি চোন বেঙৰ চাটা বেঙৰ চাটাত মই আগতে আহি পাইছিলো য'তে একবাৰ উঠিও দে আৰু গাছ উঠিও তো বেঙৰ চাটাত উঠা কেনে লাগিছিল উঠা লাগছিল উঠিমে কি উঠা লাগছিল আৰু এটা বহিব নোৱাৰি না এতিয়াই বহিব আৰু এইগিলা কি কিবা লাইটিং নেকি লাইট হবাৰ আগৰ দিনতো লাইট আছিল শুনছিলো এইটো আগলা আগৰ বোলে শুনা মতে না এইগিলা নতুন কৰিব নহয় এইটো কি মই এইটো বুজি মানে কেছটো আগৰ দিনত যদি এইটো বনিছে এইটো নতুন কৰি বনিছে এইটো ঠিকে আছে আগৰ দিনত যদি বুজিছে আগৰ দিনত তাৰ আছিল নেকি এইটো কিজানি নতুন কৰি বনাইছে কিজানি আমি কবুতৰ দুটা বহি আছে इस दोनों का प्यार को क्या बोलोगे तुम इस दोनों का प्यार को क्या बोलोगे तुम तो गाइस की मजा करे ओरिजिनल जान पाए ना हां तुम्हारे ना ना वो होने से लेंगे नहीं अग्निगढ़ 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 जो अग्निगढ़ नहीं स्टेज itu stage বোলে সমান স্টেজ এটা আমাৰ ভাৰতৰ 3টা বাদ আৰু ইবাগে দেখাই আছে আপোনালোকক এইটো এটা খিলনা ওর চলির এটা হচ্ছে খেলি আছে ওর চলিতে এয়া সবারে এই লোকল কপি প্লেস এইটো চাবাই নদী ব্ৰহ্মপুত্ৰ এইটো দেখি দিয়ে দেখাব ক'ব লাগে নেকি নদী নামটোতো ক'ব লাগে নদী কৈছে এইটো চাব পাৰে কিবা আছে এইটো নাই আৰু একো নাই তাতে চাব বলক কি আছিল বহুত তললৈ আহিছোঁ এতিয়া কিবা আছিল ইয়াতে নাপাওঁ দিছোঁ এতিয়া মই অংগন বোলে ব্লগাৰ যায় এতিয়া আৰু মই কি কৰিম যাই যেথেন তো আজি গাইছ মই ফাৰ্ষ্ট ব্লগ বনালোঁ অংগন ব্লগত কি হয় ভুল হ'লে মাফ কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব সাপোৰ্ট কৰিব আমাক অলপ অলপ হ'লেও বেছি কৰি নালাগে অলপ অলপ কৰি দিও লাগে ডাঙৰ এটা ইউটিউবাৰ হোৱা মন আছে আবানে গলো মহাদেৱ বম বল এইটো মহাদেৱ পুরো বম বল এইটো কংগনে বম বলে মাৰি দিলা এইটো মহাদেৱ আমাৰ মহাদেৱ থাকবাৰ মই সেৱা কৰিম দে গাইস মই মানে কালি ইটো চালো অগ্নিগড় মানে কথা আছে তো আজি বহুত গোটেইখিনি দেখা চেষ্টা কৰিছোঁ যদি ভাল লাগে লাইক শেয়াৰ কৰি দিব আৰু কি আছে দেখো চলো এইগিলা দোকান চাব পাৰে যাই আছোঁ ৰ'ব দেখুৱাম আপোনালোকক মহাদেৱটো পাৰ হৈ গ'ল মহাদেৱটো মানে গাইছ পাৰ হৈ গৈছোঁ মহাদেৱ আৰু একবাৰ যাবলৈ গৈ আছোঁ হাইদি যায়তো কি কৰিম গাইছ আপোনালোকৰ কাৰণে যাব লগা হৈ আছে আৰু ঘূৰি নেগিলো
আপোনালোকক দেখাম কি আছে মানে গোটেইখিনি দেখুৱা হ'ল আমাৰ এইটো দেখোঁ গাইছ পালোঁ আহি এইটো কিবা দিছে নটিচ নেট বাই পঢ়ি চাব পাৰে স্ক্ৰীনশ্বট মাৰি এইভাগে কিবা কিবি গণেশ এইটো গণেশ এইভাগে কিখন কি দিছে ইয়াৰ ভিতৰত নোসোমাব আৰু এইভাগে সেইটো এইটো কি এইটো কোন কোনবা মই নাজানো বেছি ভালকৈ আচ্ছা এইটো মহাদেৱ এগুলা পানী এইটা আমার ব্লগার নমস্কার দে বম ভালে হাই বম্পি চলো আপোনালোকক হাই বুলি দে হাই কেনে লাগিল আহি পেলাই তোমালোকৰ কেনে লাগিল আহি পেলাই হাও কিন্তু 30 টাকা বল লৈছি সেইটো বেলেগ কথা তো একবার বোম বলে বেলেগ মানে আমাৰ বিপ্লৱ কেনে লাগিল মোক মানে আহি 30 টাকাটো খৰচ কৰি হ'ল মই আহিব খোজা নাছিলোঁ মোৰ পেট বিষাই আছিল তাৰপিছত মনকে আহিব বহুত দিনৰ মূৰত আহিলোঁ ন অহা নাছিলোঁ আৰু চাবলৈ আহিলোঁ আৰু পেট বিষাই আছিল এতিয়া অলপমান ভাল হৈ গ'ল ব্লগটো বনাই কেনে কিয়বা নাজানো কিন্তু এতিয়া আহি মজা লাগিছে দিয়া আৰু মই একো নকওঁ আমি এতিয়া অগ্নিগড় চাইলোঁ না এতিয়া আমি অগ্নিগড়ৰ পৰা ক'ত যাম ছাৰ সুধো ছাৰ আমি এতিয়া অগ্নিগড়ৰ পৰা ক'ত যাম মহাভৈৰৱ না ছাৰ ধুনীয়া শিৱ মন্দিৰ এইটোৱেই চাব লগা ভাল হ'ব ন ছাৰ জেগাটো ক'ব লাগে না এতিয়া ছাৰ আমি এতিয়া অগ্নিগড় চালোঁ এতিয়া আমি ক'ত যাম মহাভৈৰৱ মন্দিৰক লাগি যাম ইমান ভাল লাগে মানে অগ্নিগড় চাই পেলাই মানে দেখা নাছিলোঁ আজি চাই পেলাই খুব ভাল লাগে আমি মাত্ৰ অগ্নিগড় চাবলৈ অহা নাই মহাভৈৰৱ মন্দিৰটো চাওঁ পিছত পিকনিক চাবলৈ আহিছোঁ পিকনিক ৰান্ধি আছে অলপ পাছত খামগৈ তাতে এনজয় হ'ব ছাৰ ফুল এনজয়মেণ্ট ল'ম আজি মানে চব গাহৰি আনিছোঁ পাল্লা গাহৰি আনিছোঁ ব্ৰইলাৰ আনিছোঁ গাইছ আমিতো অগ্নিগড় চালোঁৱে এতিয়া আমি মহাভৈৰৱ যাম আৰু পাগলাখানা যাম আমি পাগলা আমি পাগলা নহয় আমি এতিয়া যামেই না নহয় আমি অগ্নিগড়টো চালোঁ একদম আমি একদম ওপৰৰ পৰা একদম তলত গোটেই চাইছোঁ না আৰু আপোনালোকতো গাইছ দেখামেই আমি চাওঁ মানে আপোনালোকে চোৱা আপোনালোকে মাত্ৰ আমাৰ লগত থাকক আমি যাই থাকিম আপোনালোকে মানে যাই থাকক বুলি ভাবি থাকক মানে স্কিপ নকৰিব তেতিয়াহ'লে এতিয়া এৰিছোঁ আমি আৰু ক'ত লগ পাম মহাভৈৰৱ তেতিয়াহ'লে আমি মহাভৈৰৱ মন্দিৰ চক চিচি কেমেৰা আছে মহাভৈৰৱ একবাৰ খাব আছিলে কৃষ্ণ 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 হৰি 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 একবাৰ এনে সোমাই ভাবাৰি নেকি কিছুমান সোমাই ভাবাৰি চক পূজা কৰি আছে চক এইফালে বিশাল মন্দিৰ অৰিজিনেল এইটো ডুপ্লিকেট আছে না অৰিজিনেলটো তই তাতে যি চাইছিলি ডুপ্লিকেট সেইকাৰণে ডুপ্লিকেট লাগছে এইটো কিন্তু অৰিজিনেল শ্ৰী শ্ৰী মহাভৈৰৱ দেৱালয় পৰিচালনা সমিতি গাইছ চাওক ক'ত যাই পেলাই ফটা লৈ লো এখানে আৰু যাওঁ আৰু না কি কৈছোঁ মই যাবে এই পেচের দিকে বোম বলে দেচোন ভংলা দে
তাৰপৰা আহি ডাইৰেক্ট খানা চানা খাই আহি ডাইৰেক্ট ঘৰত আহিলোঁ তাৰপিছত মানে ভিডিঅ' বনোৱা নহ'ল আৰু তাৰে বাছৰ কেইটামান ডেন্সৰ ক্লিপ চাওক আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব Dire